নমস্কাৰ। চিঠিৰ শিৰোনাম নীলাখামৰ চিঠি। কথা চয়নিকা বৰা। আবৃত্তি স্মিতা দিহিঙীয়া। উদালি তুমি পুৱাৰে খিৰিকী ফাকেৰে সুমাহি উন্মনা হৃদয়ৰ গোপন কাৰেঙত সেন্দুৰী ৰঙৰ সতে নীৰৱতাৰ সান্নিধ্য। প্ৰেম যেন নীলাখামৰ গোপন দস্তাবেজ। প্ৰিয়তম অনুৰাগ, মোৰ অন্তৰৰ নিভৃত কোণৰ অবুজ মৰমবোৰ সাদৰেৰে গ্ৰহণ কৰিবা। জানানে অনু, নীলিম আকাশৰ মাজত শুকুলা ডাৱৰবোৰ যেনেকৈ ভাহি থাকে, ঠিক তেনেকৈয়ে তুমি মোৰ মনৰ মাজত ভাহি থকা আজি প্ৰায় 2 বছৰেই হ'ল। তুমি হয়তো জানিছাই, তোমাক ভাল পোৱাৰ পৰা তোমালৈ বুলি লিখা এইখনেই মোৰ প্ৰথম চিঠি। আজি মোৰ চিঠিখন পঢ়ি তুমি যেন বিচলিত হৈ নপৰাগৈ। নাজানো কিয় আজি নিৰিবিলি জোনাক লিখা তোমাৰ প্ৰতিচ্ছবি বাৰে বাৰে মোৰ হৃদয়ত আমনি কৰিছেহি। अजरज सा है हैरत सी है क्यों जाने कहाँ क्यों कैसे कब जाके अटका है। আজি বহুদিনেই হ'ল তোমাক লগ নোপোৱা। মনে বিচাৰে তোমাক আকুলতাবোৰ। হাঁচিপাতৰ ভাষাতেই যেন উদ্বুদ্ধ আমাৰ প্ৰেম। মৰমবোৰ যেন সদা প্ৰস্ফুটিত। ভাবুক হৈ পৰো জানা। প্ৰেম, ভালপোৱা এই শব্দবোৰ লৈয়ে যেন জীয়াই থাকি শক্তি পাওঁ, আনন্দ পাওঁ তোমাৰ সেউজী বোলোৱা সেই নীলাখামৰ চিঠিৰ বুকুত। বহুদিনৰ পৰাই তোমালৈ বুলি চিঠি এখন লিখিম বুলি ভাবিও মনৰ দুমুজত পৰি লিখা নহৈছিল। আচলতে কি জানা, এই যান্ত্ৰিক জগতখনৰ মাজত সোমাই আমি সঁচাকৈয়ে একোটা যন্ত্ৰৰ দৰে হৈ পৰিছো। ফোন কল আৰু মেছেজৰ মাজত সীমাবদ্ধ থকা আমাৰ সম্পৰ্কৰ মাজত ময়ো অনুভৱ কৰোঁ এখন চিঠিৰ, য'ত থাকিব তোমাৰ মোৰ মাজৰ এসাকৰ মৰম ভালপোৱা আৰু অভিমান লগা মনৰ কিছু কথা। সপোনতে আহি ধৰিবা সাৱতি মৰমে চুমাকি নিবিড় নিৰলে তুমি কানে কানে আহি নিশাহত দিবা ধাৰি। কোৱা শুনিছো চিঠিৰ আদান প্ৰদানৰ গাম্ভীৰ্যৰ আমেজেই সুকীয়া। অৱশ্যে ময়ো পিছে ভালদৰে চিঠি লিখিব নাজানো। হলেও বুকুৰ নিভাঁজ কোণত গুজৰি গুমৰি সেন্দুৰিত হৈ থকা কিছুমান কথা আৰু থাকে তোমাৰ মোৰ ভৱিষ্যতৰ সোণালী সপোনবোৰ। শুনিছানে অনুৰাগ, 2 বছৰ আগতে তোমাক লগ পোৱা সময়বোৰ যেন আজিও সজল। দিহিঙৰ পাৰত বহি আওৰাব খোজা আমাৰ ভালপোৱাৰ গুণগানবোৰ যেন ক্ৰমাৎ বৰ্তমান আৰু অভিমানী হৈ পৰিছে। কিয় জানো, আঁতৰত থাকিও তুমি মোৰ বুকুত খোদিত কৰিলা ভালপোৱাৰ গান। সেই হয়তো কেতিয়াবা গুণগুণাও। হালিকি পোৱা ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে। হালিকি পোৱা ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে। বুকুৰ হিম হৈ
মনতে পৰে তোমালৈ মোৰ মনতে পৰে ভালপোৱাৰ সুৰ যেন অৱধাৰিত উষা তীৰ্থৰ নগৰীত আহি অনুভৱ কৰিছো প্ৰেম আৰু ভালপোৱাৰ ব্যৱধানত বিশ্বাস সদায় আন্দোলিত আৰু এটা কথা লাজ লাগি যোৱাকৈ চিঠিৰ উত্তৰ নুসুধিবাচোন মই তোমাক কিমান ভাল পাওঁ আবেগৰ ঢলত উটি যোৱাৰ উপক্ৰম হলেও কিন্তু উভতনি সুতত আমি আহি চিঞৰি চিঞৰি কম অ মোৰ অনুৰাগ ভাল পাওঁ তোমাক চিৰদিন হৃদয়ে সে পুরে তোমাকে পাবলে হে পাহে বিচাৰে বুকুৰে কাষতে কত দিন উজাগৰে নিশা পাৰ কৰিছো তোমাৰ কথা ভাবি ভাবি মোৰ চকুজুৰিয়ে তোমাক দেখা লগে যেন সজীৱ হৈ উঠিব মোৰ ভয় হয় কিজানি তুমি মোক পাহৰণিৰ গৰ্ভত বিলীন কৰি দিয়া অনু তোমাৰ প্ৰেম মৰম ভাল পোৱাৰ ওপৰত মোৰ বিশ্বাস আছে তোমাৰ ওপৰতো আৰু তোমাৰ জীৱনটোক কেনেদৰে আগুৱাই লৈ যাওঁ তাক লৈ আমাৰ ভাবিবৰ সময় আহি গ'ল কিয়নো ইয়াৰ লগত জড়িত হৈ আছে তোমাৰ আৰু মোৰ ভৱিষ্যতৰ আলোকোৱা সোণালী সপোনবোৰ জীৱন নদীত সিটো পাৰে আছে নেকি জীৱন যদি আছে তাতেই বাট চাই ৰম পাবলৈ মৰম তোমালৈ মোৰ কিমান মৰম তুমিতো নহয় জানা সপোনবোৰ আৰু বেছি নিলিখো নপামস্থিত তেজপুৰ বিশ্ববিদ্যালয় এক নতুন পোহৰ এই পোহৰ গতি খেদা মই বাংময় পখিলা শেষত ঘৰৰ সকলোকে মোৰ মৰম দিবা তুমিও পঢ়াত মনোযোগ দিয়া বিশ্ববিদ্যালয় মোৰ অগ্ৰচকত বহুত ভাল তেওঁলোকৰ সান্নিধ্যই মোক বহুত সাহসী কৰি তুলিছে পুনৰ 3টা মাহৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰো চিঠিৰ উত্তৰ বাবে বাট চাই ৰলো ইতি তোমাৰ কল্পনাৰ লগৰী ছায়া জীৱন নদীত সিটো পাৰে আছে নেকি জীৱন যদি আছে তাতেই বাট চাই ৰম পাবলৈ মৰম